Hello students, welcome to my YouTube channel. মই আজি তোমালোকক পঢ়াবলৈ গৈ আছো নত্যবিধি আৰু সত্যবিধি সম্পৰ্কে। এই নত্যবিধি আৰু সত্যবিধি ব্যাকৰণৰ এটা ক'ব গ'লে বহুত ইম্পৰ্টেন্ট হয়। মই ইম্পৰ্টেন্ট এই কাৰণে কৈছো যে কাৰণ এক্সামত আহি থাকে তাৰ পিছত আমাৰ বানান লিখোতে বহুত কেতিয়াবা দুন্তেন্ন পিছত মূৰ্ধন্য হ'ব নে কি লিখিম কি নহব কাৰণৰ লগত কাৰণ যে লিখিম কাৰণ এই শব্দটোৰ লগত ৰৰ পিছত মূৰ্ধন্য লিখিম নে ন লিখিম এনেকুৱা ধৰণৰ বহুত শব্দ আছে যেটো আমাৰ লিখোতে আমাৰ কি হৈ যায় আমি কনফিউজ হৈ যাওঁ সো যদি আমি নত্যবিধি আৰু সত্যবিধি সম্পৰ্কে ভালকৈ জানো তেতিয়া হলে আমাৰো বানান লিখোতে ভুল নহয় সো তোমালোকে নত্যবিধি আৰু সত্যবিধি এটো ভালদৰে শিকি লবা এতিয়া মই এই নত্যবিধি আৰু সত্যবিধি সম্পৰ্কে এই পাঠটো আলোচনা কৰিম প্ৰথমে চাওহান নত্যবিধিনো কি যি বিধিমতে দন্ত্যান্বয় মূৰ্ধন্যৰ ৰূপ লয় যি বিধিমতে কি দন্ত্যান্বয় কিহৰ ৰূপ লব মূৰ্ধন্যৰ ৰূপ লয় তাক নত্যবিধি বোলে আৰু এই নত্যবিধিৰ কিছুমান নিয়ম আছে সেই নিয়মবোৰ এতিয়া আমি পঢ়িম একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্যৰ পিছত থকা দন্ত্যান্ন কি ৰি ৰ আৰু মূৰ্ধন্যৰ পিছত থকা দন্ত্যান্ন কি হ'ব মূৰ্ধন্য হয় ৰি ৰ আৰু মূৰ্ধন্যৰ পিছত আমি সদায় কি লিখিম দন্ত্যান্ন লিখিম মূৰ্ধন্য যেনে চোৱা ঋণ তৃণ বৰ্ণ কৰ্ণ কৃষ্ণ বিষ্ণু জীৰ্ণ বৰষুণ ইত্যাদি তাৰ পিছৰ নিয়মটো হ'ল একেটা পদতে থকা ৰি ৰ খ আৰু দন্ত্যান্নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা উন্তিষ্ট জ অব্য হ ব্যৱধান থাকিলেও দন্ত্যান্ন মূৰ্ধন্য হয় যেনে কৃপণ ৰাৱণ ৰুক্মিণী গ্ৰহণ পাষাণ কৰুণ ইত্যাদি তাৰ পিছৰ নিয়মটো হ'ল ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্যান্ন আকৌ কি হ'ব মূৰ্ধন্য হ'ব কি কৈছে চোৱা ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে ট বৰ্গৰ কোনো বৰ্ণৰ লগত যদি যুক্ত হয় তেতিয়া কি হ'ব আকৌ দন্ত্যান্নৰ পিছত কি লিখিম দন্ত্যান্ন নিলিখিম কি লিখিম মূৰ্ধন্য লিখিম যেনে চোৱা ঘণ্টা কণ্ঠ পিণ্ড কণ্ঠ বিষণ্ণ অণ্ড দণ্ড তাৰ পিছত নিয়মটো হ'ল উত্তৰ দক্ষিণ চন্দ্ৰ পৰা নাৰ ৰাম আদিৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্যান্ন কি হয় মূৰ্ধন্য হয় যেনে উত্তৰায়ণ চন্দ্ৰায়ণ পৰায়ণ ৰামায়ণ ইত্যাদি তাৰ পিছতো হ'ল প্ৰ পূৰ্ব অপৰ আদিৰ পিছত থকা অন্য শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয় প্ৰ পূৰ্ব অপৰ আদিৰ পিছত থকা অন্য শব্দটো আমি কি লিখিব পাৰো কি লিখিম অন্য শব্দৰ দন্ত্যান্নটো হয় মূৰ্ধন্য যেনে চোৱা প্ৰাণ পূৰ্বান্ন অপৰাহ্ন ইয়াত কি আছে প্ৰ আছে সেই কাৰণে আমি ইয়াত কি লিখিম তাৰ পিছতো ইয়াত কি লিখিছো ন লিখিছো হয়নে প্ৰাণ লিখিছো ইয়াত পূৰ্ব আছে লিখিছো ইয়াত কি লিখিছো আকৌ ইয়াত মূৰ্ধন্যটো আমি বহাইছো পূৰ্বান্ন তাৰ পিছতো হ'ল অপৰাহ্ন তাৰ পিছৰ নিয়মটো হ'ল অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয় প্ৰ পূৰ্ব অপৰ আদি পিছত থকা অন্য শব্দৰ দন্ত্যান্নটো কি হয় মূৰ্ধন্য হয় যেনে প্ৰাণ পূৰ্বান্ন অপৰাহ্ন এইটো কৈছো এতিয়া চোৱা তাৰ পিছতো চোৱা অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্ত্যান্ন সূৰ্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্যান্ন মূৰ্ধন্য হয় যেনে অক্ষহিনী সূৰ্পনখা তাৰ পিছত নিয়মটো চোৱা কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয় কিছুমান শব্দত আকৌ স্বাভাৱিকতে কি হয় মূৰ্ধন্য হয় যেনে বাণিজ্য বণিক বাণী বীণা বেণু বাণ কণিকা কংকন অনু গৌণ তৃণ ফণা নিপুণ পানী কল্যাণ লৱণ মণি
মাণিক্য কোণ গুণ চিকুণ সুনিত গণ পণ চাণক্য ঘূণ কণ পুণ্য ইত্যাদি এইকেইটা আছিল কি নত্যবিধিৰ নিয়ম এতিয়া আমি চাওঁ আহা সত্যবিধিনো কি সত্যবিধি চোৱা যি বিধি মতে দন্ত্য খ মূৰ্ধন্য হয় মূৰ্ধন্য খ হয় কি কৈছে চোৱা যি বিধি মতে দন্ত্য খ মূৰ্ধন্য ন খ হয় সেই বিধিকে কয় সত্যবিধি অৰ্থাৎ যি বিধি মতে কি দন্ত্য খ যদি মূৰ্ধন্য খ হয় সেই বিধিক আমি কি বুলিব পাৰো সত্যবিধি ক'ব পাৰো নত্যবিধিৰ দৰে সত্যবিধিৰ কিছুমান নিয়ম আছে এই নিয়মবোৰ চাওঁ হা অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য খ মূৰ্ধন্য হয় কি কৈছে চোৱা অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰৰ পাছত থকা প্ৰত্যয়ৰ খটো কি হয় মূৰ্ধন্য হয় যেনে চোৱা ঋষি শ্ৰী চৰণেষু মুমূৰ্ষ ভৱিষ্যত শুশ্ৰূষা তাৰ পিছত নিয়মটো চোৱা ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য খ মূৰ্ধন্য হয় ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য খটো কি হয় মূৰ্ধন্য হয় যেনে কষ্ট দুষ্ট উষ্ঠ মিষ্ট এইটো ত বৰ্গৰ লগত আছে সেইকাৰণে কি হৈছে মূৰ্ধন্য খ হৈছে তাৰ পিছতো চোৱা ই কাৰান্ত আৰু হসু কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা হিত হিস লহ আদি ধাতুৰ দন্ত্য খ মূৰ্ধন্য হয় যেনে নিষেধ বিষাদ প্ৰতিষ্ঠা অভিলাষ অনুষ্ঠান নিষাদ অভিষেক আদি তাৰ পিছৰ নিয়মটো হ'ল ভূমি গু অংগু শব্দৰ পিছত থকা স্থা শব্দৰ দন্ত্য খ আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য খ মূৰ্ধন্য হয় কি কৈছে চোৱা ভূমি গু অংগু শব্দৰ পিছত থকা স্থা শব্দৰ খ আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য খ কি হয় মূৰ্ধন্য হয় যেনে ভূমিষ্ঠ গুষ্ঠ অংগুষ্ঠ যুধিষ্ঠিৰ তাৰ পিছতো হ'ল সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত্য খ মূৰ্ধন্য হয় সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ খটো কি হ'ব মূৰ্ধন্য হ'ব যেনে চোৱা সুষম সুষমা বিষম তাৰ পিছতো হ'ল প্ৰত্যয় যোগ হ'লে হবিষ আৰু চাক্ষু শব্দৰ দন্ত্য খ মূৰ্ধন্য হয় প্ৰত্যয় যোগ হ'লে আকৌ কি হবিষ আৰু চাক্ষু শব্দৰ দন্ত্য খটো হৈ যায় মূৰ্ধন্য যেনে হবিষ্য চাক্ষু শেষৰ নিয়মটো হ'ল কিছুমান শব্দৰ স্বাভাৱিকতে মূৰ্ধন্য হয় যেনে চোৱা ভাষা বৰ্ষা হৰ্ষ দুখ বিষান বিষয় শোষণ তুষণ পোষণ ভূষণ ৰোষ ৰোষণ পুৰুষ কৃষক ঔষধ পুষ্প বিস্ম গ্ৰীষ্ম বিশেষ বিশেষ্য বিশেষণ কৰ্ষণ বৰ্ষণ ঘৰ্ষণ সুৰস পাখণ্ড দুখ বিষ তুষ বিষ পাষাণ তৃষা কলু এইকেইটা কি হৈছে স্বাভাৱিকতে মূৰ্ধন্য হৈছে তো এয়া আছিল নত্যবিধি আৰু সত্যবিধি